হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই বিকল্প ব্লগ আপোনালোকে আজি চাব পাব স্কুটি ইলেক্ট্ৰিক স্কুটি কেনেকুৱা আছে তাৰ বিষয়ে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আহক চাওঁ আমি হাই হেল্ল' নমস্কাৰ আজি আপোনালোকক মই ইলেক্ট্ৰিক স্কুটিৰ বিষয়ে অলপ জনাবলৈ ভিডিঅ'টো বনাইছোঁ তাৰ বাবে আহিছোঁ BTE মটৰ্ছ ইলেক্ট্ৰিক ভেহিকেল ইয়াত বিক্ৰী কৰা হয় এই ডিলাৰটোত আহিছোঁ তাৰ বাবে প্ৰথমতে মই আপোনালোকক স্কুটি কেইখনমান দেখুৱাই লৈছোঁ চাওক এইখন হৈছে টাৰ্নেল ইলেক্ট্ৰিক ভেহিকেল মানে ইয়াৰ ব্ৰেণ্ডটো হৈছে টাৰ্নেল লিথিনো লি এই স্কুটিখনৰ নাম এইটো হয় ইয়াৰ স্পেচিফিকেশ্যন হৈছে টপ স্পীড 25ৰ ওপৰত যোৱাৰ চান্স আছে মানে সিমানখিনি যাব আৰু ইয়াৰ ৰেঞ্জ আছে 60-70 ভিতৰত আৰু বাকী সেনেকৈ বহুতো আছে এতিয়া ছেকেণ্ডখন চাওক এইখন হৈছে টাৰ্নেল ইলেক্ট্ৰিক ভেহিকেল স্পৰ্ট 63 এইখন প্ৰথমখন যিখন দেখুৱাইছোঁ সেইখনতকৈ এখন বেছি ভাল ইয়াৰ স্পীডটো 60-70 হ'ব মানে স্পীড নহয় ৰেঞ্জ আৰু ইয়াৰ টপ স্পীডো 25ৰ ওপৰতে থাকিব আৰু বাকী সেনেকৈ 3 নম্বৰ যিখন সৰু স্কুটি দেখিছে ये लेकिन छोटा पैकेट बड़ा धमाका है देखने के लिए छोटा है लेकिन इसका काम बहुत हैवी है क्योंकि अभी मैं दिखाने वाला हूँ थोड़ा देर के बाद मतलब मैं कहना चाहता हूँ कि माने এই যিখন সৰু দেখিছে এই স্কুটিখন এইখন সৰু সৰু ল'ৰা ছোৱালী বা ডাঙৰ মানে যিবোৰ 15-16 বছৰৰ ওপৰত আছে সিহঁতৰ কাৰণে এইটো স্কুল আৰু হাই স্কুল এম ই স্কুল যাবৰ বাবে এখন তেওঁলোকৰ কাৰণে বহুত প্ৰফিট হ'ব কিয়নো ইয়াত পেট্ৰল ডিজেল ভৰোৱা যিটো ছিষ্টেম আছে সেইটো নহয় এইটো ইলেক্ট্ৰিক ভেহিকেল ছেফটি ফিচাৰ হয় অৱশ্যে ইয়াৰ ওজন বহুত আছে ইয়াৰ ওজন যিমান আছে মিনি লিথিনো লি স্কুটিখন কিন্তু এই হেভি যিখন স্পৰ্ট 63 বুলি কৈছিলোঁ এখন দেখিবলৈ ডাঙৰ কিন্তু ওজন ইয়াৰ বহুত কম এই সৰুখন যিমান গধুৰ আছে কিন্তু এই যিখন স্পৰ্ট 63 সেইখন ওজন কম কিয়নো এই যি সৰুখন দেখিছে আপোনালোকে এই সৰুখনত লুটো তাৰমানে বেছি দিয়া আছে আৰু নেক্সট এইখন দেখিছে আপোনালোকে টাৰ্নেল ষ্ট্ৰম ZX হয় টাৰ্নেল ষ্ট্ৰম ZX হয় এইখনৰ টপ স্পীড 25ৰ ওপৰত আছে আৰু ৰেঞ্জ আছে 60-70ৰ ওপৰত মানে 60-70ৰ ভিতৰত আপোনালোকৰ সৰুখন যিমান সোনকালে চাৰ্জ হয় এইখন কিন্তু তাতোতকৈ অলপ সোনকালে চাৰ্জ হয় মানে কিন্তু টাৰ্নেল ইলেক্ট্ৰিক ভেহিকেল যিটো এই সৰুখন দেখিছে আপোনালোকে এখন 2-3 ঘণ্টাৰ ভিতৰতে চাৰ্জ কমপ্লিট হোৱাৰ সম্ভাৱনা মানে এখন সিমানখিনিৰ ভিতৰত চাৰ্জ কমপ্লিট হ'ব ফুল চাৰ্জ আৰু এইখনৰ কিন্তু 3-4 ঘণ্টাৰ ভিতৰত ফুল চাৰ্জ হ'ব আৰু নেক্সট আপোনালোকক মই দেখুৱাইছোঁ নেক্সটখন দেখুৱাইছোঁ যে এইখন যিখন নীলা স্কুটি আছে এইখন হৈছে কমাকি XGT KM4 এইখনৰ স্পীড কিন্তু বহুত বেছি স্প্লেণ্ডাৰৰ নিচিনা মানে যেনেকৈ তাৰ টপ স্পীড 50-60-70 এনেকুৱা আছে ঠিক ছেম সেনেকৈ 50ৰ ওপৰত স্পীডটো আছে এখন যদি আপোনালোকে লয় আপোনালোকৰ বহুতো সুবিধা হ'ব মানে আপোনালোকৰ লং ড্ৰাইভ কৰাৰ চান্স আৰু সম্ভাৱনা এখনত আছে একো প্ৰব্লেম নাপাব ইমান যদি আপোনালোকে ভাবে এখন ল'লে মানে কিবা অসুবিধাই হ'ব মানে ধৰি লওক আপোনালোকৰ ক'তো লং ড্ৰাইভ কৰিব নোৱাৰিম বুলি ভাবে তাৰ বাবে লং ড্ৰাইভৰ কাৰণে আপোনালোকে যদি চাৰ্জ দি পিনে এক্সট্ৰা বেটেৰী কেইটামান যদি লৈ পিনে যায় তেন্তে আপোনালোকে মেক্সিমাম আপোনালোকে 150 কিলোমিটাৰ আৰামছে আপ ডাউন কৰিব পাৰিব তাৰ বাবে এখন ভাল আৰু ইয়াত ৰিম'ট কণ্ট্ৰলো দিয়া আছে বাকীবোৰতো আছে কিন্তু সেইখনত লগাবৰ বাবে এক্সট্ৰাকৈ সেন্সৰ লগাই দিলে মানে আপোনালোকৰ ৰিম'ট কণ্ট্ৰল হৈ যাব আৰু এইখনত অৱশ্যে ছিষ্টেমেটিক আছেই আৰু এইখনৰ ৰেঞ্জ হ'ব 70ৰ ওপৰত আছে মানে 70-80-90 এনেকুৱাৰ ওপৰত আছে আৰু আপোনালোকৰ ইয়াত ফিউজ এটা দিয়া আছে বাকীবোৰতো ফিউজ দিয়া আছে এই ফিউজটোৱে কাম কৰে যে এতিয়া আপোনালোকৰ যিটো
যিটো ইলেক্ট্ৰিক মানে কাৰেণ্ট পাছ হোৱা এনেকুৱা শ্বৰ্ট চাৰ্কিট নহ'বৰ কাৰণে এটা ফিউজ দিয়ে ছেম সেনেকৈ মানে এইটো ফিউজটো দিছে এই ফিউজটো চেফটিকৰ বাবে যাতে কেতিয়াবা মেইনটেনেঞ্চ কৰিব সেই ফিউজটো অফ কৰি ল'লে বেছি ভাল আৰু লগতে আপোনালোকক এইখন যদি লয় এখন ধৰি লওক ছাৰ বাইদেউ হয় তেতিয়া সেই স্কুললৈ যাবলৈ কাৰণে পেট্ৰল খৰচৰ সেই পইচাটো বাচি যাব এই স্কুটিখনত যদি একবাৰ দিয়ে এই স্কুলত পোৱাৰ লগে লগে চাৰ্জ দি পিনে থৈ দিব পাৰিব ইয়াত মানে পেট্ৰল আৰু ডিজেলৰ খৰচৰ পইচাটো বাচি যাব সেইবাবে ইলেক্ট্ৰিক ভেহিকেল লোৱাটো বেছি ভাল বাহিৰৰ পৰা একবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক আমি বাহিৰলৈ যাওঁ এতিয়া আপোনালোকক মই বাহিৰৰ পৰা শ্ব'ৰুমটো দেখুৱাবলৈ চেষ্টা কৰিম 16 নম্বৰ তিনিআলি হয় দুলীয়াজান 16 নম্বৰ তিনিআলি বুলি ক'লে মানে এতিয়া আপোনালোকক মই প্ৰতিখন স্কুটিৰ লুকছ এখন এখনকৈ দেখুৱাবলৈ চেষ্টা কৰিম গোটেইকেইখনৰ এখন এখনকৈ আপোনালোকে ভালকৈ লক্ষ্য কৰক কেনেকুৱা আছে ছেম আপোনালোকে যিবোৰ পেট্ৰল ডিজেলৰ স্কুটি দেখিছে ছেম সেনেকুৱাই থাকিব কেৱল মাত্ৰ সিহঁতৰ এটাই ডিফাৰেঞ্চ হ'ব সিহঁতৰ পেট্ৰল ডিজেলৰ পৰা চলিব আৰু এইকেইখন বেটেৰীৰ পৰা আৰু এই স্কুটিকেইখনৰ মেইনটেনেঞ্চ একেবাৰে জিৰ'ই বুলি ক'ব লাগিব কিয়নো ইয়াত তাৰমানে একো বেলেগ যেনেকৈ মটৰ চাইকেলৰ ছাৰ্ভিচিং থাকে ছেম সেনেকৈ ছাৰ্ভিচিং নাথাকে ইয়াত কেৱল যদি আপোনালোকে চলাই থাকে স্কুটিখন বাই চান্সত ক'ৰবাত কিবা ধৰি লওক স্কুটিখনৰ যিটো স্প্ৰিং থাকে স্প্ৰিংবোৰ বা ক'ৰবাত চকা কিবা বেয়া হ'ল সেইবোৰ বনাবৰ কাৰণে তেতিয়া ডিলাৰত আহি পিনে বনোৱা ল'ব পাৰিব নহ'লে ক'ৰবাত য'ত ইলেক্ট্ৰিক ভেহিকেল বনাই মেইনটেনেঞ্চ কৰে তাতো গৈ পিনে বনাই ল'ব পাৰোঁ আৰু বাকী এনেকৈ প্ৰতিখন স্কুটিৰে এনেকুৱা লুকছবোৰ চাই লওক আৰু লগতে আপোনালোকে কমেণ্টত জনাব যে এনেকুৱা ইলেক্ট্ৰিক ভেহিকেল আপোনালোকৰ পচন্দ আছেনে নাই ভাল লাগেনে নালাগে কমেণ্টত জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবো কৰি দিব যাতে এই ভিডিঅ'টোত মই যিটো আপোনালোকক বাৰ্তা পঠাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ সকলোকে বিলাই দিয়ে সেইবাবে এই ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিয়ে সকলোৱে পাব আৰু লগতে এনেকুৱা এই যিবোৰ স্কুটি কোম্পানী দেখুৱাইছোঁ মই এইবোৰ আপোনালোকে গুগলত ছাৰ্চ কৰি আপোনালোকে নিজৰ সবিশেষ জানিব পাৰিব লগতে মই যি জানো সেইখিনি অলপ পঠিয়াই দিছোঁ অৱশ্যে মই প্ৰতিখনৰে স্পেচিফিকেশ্যন ক'ব পাৰোঁ কিন্তু কিবা মোৰ ভুল ভ্ৰান্তি হ'ব নেকি বুলি ভাবিয়ে মই আপোনালোকক সবিশেষ নিদিলোঁ আৰু এই ভিডিঅ'টোত মই ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকৰ চাৰ্জিং চকেট কেনেকুৱা কি থাকে তাৰ সবিশেষ নেক্সট ভিডিঅ'ত আপলোড কৰিম তাৰ বাবে আপোনালোকে চাবলৈ নাপাব